আপোনালোকে নিশ্চয় এইষাৰ কথা শুনিবলৈ পাইছে, ডোণ্ট লিমিট ইয়ৰ পটেনচিয়েল। জীৱনত সদায় এটা এনেকুৱা ডিম ৰাখক যিটোৰ আপোনাৰ লিমিটেশ্যনৰ বাহিৰত হয়। তেতিয়া আপুনি জীৱনত ইমানখিনি বস্তু এচিভ কৰিব পাৰিব যিখিনি হয়তো আপুনি কোনোদিন ভবাই নাই। আপোনালোকে জানেনে এজন ছাকচেছফুল ব্যক্তি আৰু এজন সাধাৰণ ব্যক্তিৰ মাইণ্ডছেটৰ ডিফাৰেঞ্চটো কি? এজন ছাকচেছফুল ব্যক্তিয়ে ডাঙৰ সপোন, ডাঙৰ ৰিস্ক ল'বলৈ কেতিয়াও ভয় নকৰে। কিন্তু তাৰ বিপৰীতে এজন সাধাৰণ নৰ্মেল মানুহে ডাঙৰ সপোন দেখিবলৈও ভয় কৰে। সেইবাবে এজন সাধাৰণ ব্যক্তিয়ে এটা এভাৰেজ ড্ৰিম বা এটা সপোন দেখে, যিটো অতি সহজে তেওঁ এচিভ কৰিব পাৰে বা সেই ড্ৰিমটো সমাজৰ বহু ব্যক্তিয়ে এচিভো কৰিছে। চ' আপুনি যিমান ভাবিব, আপুনি যিমানেই আপোনাৰ এফৰ্ট লগাব, আপুনি সিমানখিনি বস্তুৱে লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ সপোন পাৰ মান্থ 30,000 ৰুপিজ ইনকাম কৰা, আপুনি যদি 30,000 চেলাৰীত কমফৰ্টেবল হৈ থাকে, তেনেহ'লে আপুনি আপোনাৰ এফৰ্ট, আপুনি আপোনাৰ প্ৰয়াস 30,000ৰ সমানে ৰাখিব, তাতকৈ বেছি কেতিয়াও নাৰাখে। আৰু যদি আপুনি পাৰ মান্থ 5 লাখ টকা ইনকাম কৰা সপোন দেখে, তেনেহ'লে আপুনি আপোনাৰ এফৰ্ট, আপুনি আপোনাৰ প্ৰয়াস 5 লাখ টকাৰ লেভেললৈ লৈ যাব আৰু আপুনি 5 লাখ টকা পাৰ মান্থ ইনকাম কৰিবলৈ সক্ষম হ'ব। চ' সেইবাবে কোৱা হয় ডোণ্ট লিমিট ইয়ৰ পটেনচিয়েল। যদি আপুনি এজন এভাৰেজ ব্যক্তিৰ পৰা এজন ছাকচেছফুল ব্যক্তি হ'ব বিচাৰে, তেনেহ'লে আপুনি আপোনাৰ মাইণ্ডছেট এজন ছাকচেছফুল ব্যক্তিৰ দৰে গঢ়ি তুলিব লাগিব। সেইবাবে আপুনি আপোনাৰ সপোন সদায় ডাঙৰকৈ দেখক, আপুনি আপোনাৰ লক্ষ্য সদায় ডাঙৰকৈ ৰাখক। আপুনি আপোনাৰ লক্ষ্যক, আপুনি আপোনাৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আপুনি সঠিক ডাইৰেকশ্যনত, সঠিক সময়ত নিজৰ কাম কৰিব লাগিব। আগতেও কৈছোঁ, লাগিলে আপোনাৰ যিমানেই পৰিস্থিতি বেয়া নহওক কিয়, আপুনি আপোনাৰ কামত 100% ফ'কাছ কৰিবই লাগিব। মই পুনৰবাৰ কৈছোঁ, যদি আপুনি এজন ছাকচেছফুল ব্যক্তি হ'ব বিচাৰে, আপুনি আপোনাৰ ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিব বিচাৰে, তেনেহ'লে আপুনি সকলোতকৈ প্ৰথমতে নিজৰ মাইণ্ডছেটটো এজন ছাকচেছফুল ব্যক্তিৰ দৰে গঢ়ি তুলিব লাগিব। চ' অলৱেজ ৰিমেম্বাৰ, থিংক বিগ, ড্ৰিম বিগ, বিলিভ বিগ এণ্ড ৰিজাল্ট উইল বি বিগ। আশা কৰোঁ আপোনাক ভিডিঅ'টোৱে অলপ হ'লেও সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ছ' মাছ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'।